এইবাৰ মোক স্কুটিখন কিনি দিবা। স্কুটি কি কৰিব লাগে তোক স্কুটি? স্কুটি এখন মোক বহুত দৰকাৰ। জানানে তুমি কৰবালৈ গ'লে আমাক কিবা লগা হ'লে আমি নিজেই গৈ আনিব পাৰিম। বা হয় নেকি? প্লিজ পাপা দিয়া না। দে তুমি কথাটো ঠিকেই কৈছা, কাম এটা কৰাচোন। কি কাম? আমাৰ ঘৰত যিমানবোৰ গছ আছে গোটেইখিনি গছৰ নাম এখন বহি ধুনীয়াকে লিখি লৈ আছোন। ঠিক আছে, মই এতিয়া লিখি লৈ ৰ'বা। গোটেইখিনি গছৰ নাম লিখা হৈ গ'ল। পাপা দেখাই আহো। অ' পাপা, মই গোটেইখিনি গছৰ নাম লিখি লৈ আহিলো। হয় নেকি? নামবিলাক কচোন সোনকালে। কল, তামোল, নাৰিকল, জেতুকা, বগৰী, লেচু। ইয়াৰে ভিতৰত কোনোবা জোপা টকা গছ আছে নেকি? মানে ইয়াৰে ভিতৰত কোনোবা এটা টকা গছ আছে নেকি? নাই, কিয়? যিদিনাখন আমাৰ ঘৰত পইচা গছ হ'ব সেইদিনাখনে মই তোমাৰ স্কুটি কিনি দিম দেই। ভালকৈ যাই স্কুটি লাগে তাইক।